তো হেল্ল' এণ্ড নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু তোমালোকে চাই আছা অফিচিয়েল ৰহন চেত্ৰী ইউটিউব চেনেল। তো গাইজ আজি কোনো ব্লগ ভিডিঅ' নহয়, কোনো ৰোজ ভিডিঅ' নহয়। তো গাইজ মই মানে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, তো সেই পাৰ্চেলটো আজি আহি পাইছে। তোমালোকক পাৰ্চেলটো দেখাই আছোঁ। এইটো হৈছে পাৰ্চেল। তো গাইজ এই পাৰ্চেলটোত কি আছে মই তোমালোকক এতিয়া নকওঁ, আনবক্সিং কৰিম। আনবক্সিং কৰোঁতে কৈ আছোঁ। তো গাইজ চাই থাকা। पार्सल तो किया अनबॉक्सिंग। तो गाइस माने इतो আছে মোবাইল Realme। তো গাইস মানে হল কি এই মোবাইলটো মোৰ কানে লোৱা নাই, তো এই মোবাইলটো মাৰ কানে লৈছিলো। মাৰ মোবাইলটো বেয়া হৈছিল, তো অৰ্ডাৰ কৰিছিলো, আজি আহি গৈছে মোবাইলটো। এতিয়া আনবক্সিং কৰিম। তোমালোকে চাই থাকা Realme 8i। তো মোবাইলটো কেনেকা মোবাইল আহে চাই লৈ এইটো কাটিং কৰিব লাগিব চাগে। तो गाइस बहुत एक्साइटेड खोले तो गाइस जाते की আছে पेपर कवर वायर कवर वारंटी कार्ड আছে যেটা ফ্লিপকার্ট পৰা আহিছে। তো এইটো দিলো এক্সট্ৰা বাক্সা। তোমালোকক বাক্সাটো দেখাই আছোঁ, চাই দেখা। তো মোবাইল আনবক্সিং মোবাইলটো কৰিবলৈ চাই দিয়া বৰ্তমান। তো ডাটা কেবল তাৰপিছত চাৰ্জাৰ আৰু মেইন বস্তুটো হৈছে এইটো যিটো মই এতিয়া আনবক্সিং কৰিম। Guys, তোমালোকে চোৱা মোবাইল যিটো মই অৰ্ডাৰ কৰিছিলোঁ Realme 8i। তো গাইজ এইটো হৈছে মোবাইল। তো এইটো ফ্ৰণ্ট। তো অন কৰিম এতিয়া। হৈ গৈছে। তো গাইজ অন কৰিলোঁ। তোমালোকে দেখা পাইছা মোবাইলটো কেনেকা লাগিছে। মোবাইলটো চোৱা গাইজ কেনেকা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাবা। তো গাইজ এইটো মোবাইলে ল'লোঁ, মাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। তো গাইজ আহি পাইছে কাৰণে তোমালোকৰ কাৰণে আনবক্সিং ভিডিঅ' বনাইছোঁ। তো গাইজ জল্দি ৰ'জ ভিডিঅ' আহি আছে। তো গাইজ মোৰ চেনেলটো চাই থাকিবা। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তো দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু কমেণ্ট কৰি নিশ্চয় জনাবা যে মোবাইলটো কেনেকুৱা লাগিল দে, আৰু মোবাইলটো কেনেকুৱা কোনে কোনে ইউজ কৰিছা মোবাইলটো ক'বা, আৰু কেনেকুৱা লাগিল ক'বা। তো গাইজ আজিৰ কাৰণে ইমানখিনি আছিল। তো গাইজ বাই বাই, টাটা এণ্ড খুদা হাফিজ।